ডিজাইন ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ আছিল। মোৰ পিছফালে যিখন দেখিছে এইটো সৰ্বপ্ৰথমে দেখিছে এইটো হ'ল টাই আহোমৰ A temple and a revered historical site, Ghuguha dol was constructed in the memory of Queen Ghuguhi. তো দোস্তো আজি এটি বিশেষ স্থানত আহিছোঁ আৰু আজি মই আহিছোঁ জোনাইৰ পৰা ধেমাজিলৈ। হেল্ল' দোস্তো, আকৌ আহিলোঁ আজি এটা নতুন ভিডিঅ' লৈ। বৰ্তমান মই আজি আছোঁ এটা ঐতিহাসিক স্থানত। এই স্থানটো হৈছে অসমৰ এটি ঐতিহাসিক স্থান আৰু বিশেষকৈ যিহেতু এই স্থানটো আমাৰ অসমৰ বিশেষ ধেমাজি ডিষ্ট্ৰিক্টত আছে। বৰ্তমান মই আজি আহিছোঁ এতিয়া জোনাই টু ধেমাজিৰ পৰা। তো মই আজি আপোনালোকক এটা বিশেষ ইয়াৰ ঘুগুহা দল ইয়াৰ বিশেষকৈ গোটেই সত্ৰখিনি মই আপোনালোকক আজি জনাম। কেনেকুৱা পৰিস্থিতিত কি হিচাপত প্ৰটেকশ্যন কি হিচাপত আছিলে আৰু বস্তুটো ইয়াৰ হিষ্ট্ৰী কি আছিলে, ঘুগুহা দল কিয় কয়, আৰু আপোনালোকক নিশ্চয় আপোনালোকে চাই থাকিব। মই জাষ্ট যিটো ওচৰতে আছোঁ ইন ফ্ৰণ্ট অফ দি মানে যিখন আমাৰ ঘুগুহা দল যিটো গেট, সেই গেটৰ ওচৰতে আছোঁ। তো বেছি দেৰি নকৰোঁ, তো লেটছ গ'। বস্তু মোৰ পিছফালে যিখন দেখিছে এইটো সৰ্বপ্ৰথমে দেখিছে এইটো হ'ল টাই আহোমৰ চিম্বল। যাক আমাৰ টাই আহোম কৃষ্টিৰ সংস্কৃতিত এই টাই আহোম চিম্বলটোক আমি দেৱতা হিচাপে গ্ৰহণ কৰোঁ। আৰু যিহেতু এইটো হ'ল ঘুগুহা দল বাকৰি মানে যিখন গেট, আৰু ইয়াত ঐতিহাসিক ঘুগুহা দলৰ কথা কিছুমান লিখা আছে। সেই কথাখিনি মই আপোনালোকক খুব ধুনীয়াকৈ বুজাই দিম। এই দোস্ত ইয়াত দেখিব পাইছে যে ঐতিহাসিক ঘুগুহা দল, আৰু এইটো হ'ল ধেমাজি জিলা। ইয়াত লিখা আছে এই স্থানত এটি ইটাৰে নিৰ্মিত আহোম যুগৰ দল আছে। এই দলৰ গৰ্ভগৃহ অষ্টভুজাকৃতিৰ আৰু ইয়াৰ উচ্চতা প্ৰায় 45 ফুট। এই দলটোৰ মূল মন্দিৰ চৌধক আৱৰি এটা ইটাৰ গড়, তাৰ চাৰিওফালে মাটিৰ জুৰীয়া গড়, আৰু এটি মাটিৰ গড়েৰে মূল যিমান চৌধটি আছিলে এতিয়া আৱৰি ৰখা সৰ্বমুঠ 228 বিঘা মাটি কালিৰে ঘুগুহা দলৰ দেৱোত্তী মাটি হিচাপে আজিও সংৰক্ষিত হৈ আছে। তো মেইন ইয়াৰ যিখিনি কথা যদি মই আপোনালোকক কওঁ, ইয়াত এখনি কুঁৱৰী বিল আছে। আমি যিহেতু আগতে শুনিবলৈ পাইছোঁ, তো ইয়াত এই কথাষাৰো লিখা আছে যে এখনি ঐতিহাসিক বিল আছে। এই বিলখনি হ'ল কুঁৱৰী বিল। আৰু ঘুগুহাৰ যদি কথাটো মই আপোনালোকক বুজাই দিওঁ, ইয়াত লিখা আছে যে বামুণী কোঁৱৰ স্বৰ্গদেউ চুডাংফাই 1397 to 1407 খ্ৰীষ্টাব্দত তেখেতৰ মাক ঘুগু কুঁৱৰীৰ স্মৃতি ৰক্ষাৰ্থে এই ঘুগুহা দল নিৰ্মাণ কৰিছিল বুলি জনশ্ৰুতি আছে। সেয়েহে এই দলটি ঘুগুহা দল নামেৰে জনাজাত। তো দোস্ত বৰ্তমান এতিয়া মই যিহেতু এই ঘুগুহা দলত আছোঁ, আৰু বিশেষকৈ অলপ ভাগৰো লাগিছে, কাৰণ চিধা মই জোনাই টু ইয়ালৈ আহিছোঁ। আৰু মই 12টামান বজাতে ওলালোঁ, আৰু এতিয়া সময় হৈছে আপোনাৰ 3:49, 4টা বাজিবলৈ লৈছে আৰু 10 মিনিট বাকী। তো মই ইয়াৰ ঐতিহাসিক যিখিনি এৰিয়া, গোটেই এৰিয়াৰ কথাটো মই আপোনালোকক খুব সুন্দৰকৈ জনাম। ইয়াত কিমান ধুনীয়াকৈ বস্তুবিলাক আছে। ভণ্টি, তোমালোকৰ ঘৰ ক'ত হয়? চকলাগুৰি। আজি কিবা ইয়াত ফুৰিব আহিছিলা নে খেলিব আহিছিলা? খেলিব আহিছিলা? আচ্ছা আচ্ছা আচ্ছা। তো দোস্তো ইয়াত বিশেষকৈ মই আপোনালোকক দেখাম, এইবিলাক দেখাইছে যে তেতিয়া দিনৰ মানে ৱাল, তেতিয়া আহোম যুগৰ যিজন বামুণী কোঁৱৰ চাওদাংফা ৰজা আছিল, তেখেতৰ মাক এই জেগাত
মানে কি হয় স্মৃতি হিচাপে যেনেকৈ আমাৰ তাজমহলটো কোনে বনাইছিলে আকবৰ ৰজাজনে ধৰক মমতাজৰ কাৰণে এটা স্মৃতিৰ কাৰণে তাজমহলটো বনাইছিলে ঠিক সেই একে স্মৃতিৰ কাৰণে যিজন বামুণী কোঁৱৰ তেখেতে এই গোটেই আপুনি দেখিছে দূৰ দূৰণলৈকে দেখিছে ইয়াত এখন দল বহাইছিলে এটা স্মৃতিৰ কাৰণে মেইন দলটো বহাইছিলে মই সেইটো ভিডিঅ'টো আপোনালোকক দেখাম কিন্তু বৰ্তমান মই 800 বছৰ ওপৰ পুৰণিও যিখিনি ইটা এই ইটাৰ বস্তুটো মই আজিও আছে এতিয়াও আছে আৰু আপোনালোকে খুব ধুনীয়াকৈ চাব পাৰিব এতিয়াও সেই ইটাটো আছে আৰু তো দোস্ত দেখিছে ইয়াত যিহেতু এইটো এতিয়া যুগৰ ইটা নহয় আৰু যিহেতু এই ইটাটো আজি কমেও 1000 বছৰ ওপৰ হৈ গ'ল এতিয়া দিনৰ কথা খুব ধুনীয়াকৈ আপোনালোকে চাব পাৰিছে চাৰিওফালে এতিয়া দিনৰ যিটো ডিজাইন মানে যিটো ডিজাইন আছিলে ডিজাইন ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ আছিলে দেখিছে আৰু আজিও ইয়াৰ কোনো ক্ষতি হোৱা নাই একেধৰণে হৈ আছে খুব দূৰ দূৰণলৈকে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম দেখিছে ইয়াৰ ষ্ট্ৰাকচাৰ যিটো ডিজাইন ইয়াৰ ষ্ট্ৰাকচাৰ ডিজাইন দূৰ দূৰণলৈকে দেখিছে তেনেকুৱা ডিজাইনটো গোটেই তেনেকুৱা ধৰণৰ আৰু ইয়াত আপোনালোকে এতিয়া মই মেইন যিটো দল বনাইছিলে এই আপোনাৰ ভিতৰতো মেইন যিটো দল আছিলে আপোনালোকে দেখিব পাইছে তাৰ ভিতৰলৈ যাম পোনপ্ৰথমে মই বাহিৰৰ ষ্ট্ৰাকচাৰটো দেখাবলৈ চেষ্টা কৰিম A temple and a revered historical site, Ghuguha dol was constructed in the memory of Queen Ghuguhi, who was the wife of then Ahom king Tai-Ahom. The legend associated with this temple is that Bamuni Kaur, son of Tai-Ahom and his wife Ghuguhi, had taken his first breath on the very premises where this temple stands. One can reach the temple by road towards the southeast direction from Dhemaji at a distance of 20 kilometers. আপোনাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী প্ৰাঞ্জল প্ৰতিম গগৈ হয় হয় তো আপুনি ধৰক ইয়াৰে বাসিন্দা নহয় জানো প্ৰথম ইয়াৰ হিষ্ট্ৰী কথাটো কওক যিহেতু ঘুগুহা দল বুলি কয় আৰু এইটো যিহেতু মানে ঘুগুহা দল কথাটো দল বুলি জানো কিন্তু ঘুগুহা দলৰ মানে একচুৱেল হিষ্ট্ৰীটো ধৰক আমাৰ ভিউৱাৰ্ছসকলকো জনাওক শ্ৰীলংকাৰ নামেৰে এজন ৰজা আছিলে হয় তেওঁৰ মাকৰ স্মৃতিতে এই দলটো নিৰ্মাণ কৰিছিল বুলি প্ৰায় জনশ্ৰুতি মুখে প্ৰচলিত আছিলে মানে মাকৰ নাম আছিলে ঘুগুৰি এই ঘুগুহা স্থানতে থকা কাৰণে মাকৰ মানে এদিন মানে মৃত্যুবৰণ হ'ল বেমাৰ আজাৰ অসুবিধা ইয়াতে চনতে আছিলে এই মাকৰ স্মৃতিত এই দলটো নিৰ্মাণ কৰিছিলে আৰু সেই জনশ্ৰুতি মানে গাঁওখনৰ নাম ঘুগুহা গাঁও বুলি আমি প্ৰায় শুনিবলৈ পোৱা গৈছোঁ মানে বয়োজ্যেষ্ঠজনৰ পৰা হয় হয় ধৰক ইয়াত ৰজা বুলি ক'লে আমাৰ বামুণী কোঁৱৰ নহয় জানো আৰু ধৰক যিসকল আৰু ৰজা আছিলে কোনোবা তেনেকুৱা ৰজাও ফুৰিব আহিছিলে নেকি তেতিয়া হয় সেই যুগত প্ৰায় শিৱসাগৰৰ পৰা আহিছিলে শিৱসাগৰৰ পৰা আহিছিলে হয় হয় আহোম ৰজা আহিছিলে ন হয় হয় আচ্ছা কুঁৱৰী বিলটো কোন চাইডে আছে কুঁৱৰী বিল আপোনাৰ পৰা আচ্ছা আচ্ছা এই বাইক লৈ যাব পাৰে আৰু আচ্ছা 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 মই আপুনি অলপ মোৰ লগত আহক যিহেতু দেখিছে যে এই ইটাটো কিমান বছৰ হ'ল বাৰু ইটাটো প্ৰায় মইতো আনুমানিক ক'ব পাৰিম মইতো হয় হয় 1200 বছৰ মান হ'লগৈনে এতিয়ালৈকে ইটা নিৰ্মাণ কৰিছিলে বাইথন বুলি এডোখৰ জেগা আছে হয় ইটা নিৰ্মাণ কৰিছিলে তেতিয়া আগৰ পুৰণি ইটা বহুত পুৰণি ইটা হয় 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 ইটাটো আপোনাৰ চেপেটা হয় এতিয়া পণ্টটা দেখি বিভাগ মানে গুৱাহাটী পাইছিলে তেওঁলোকে মানে হয়তো ইয়াত ৰিচাৰ্চ কৰিছে নেকি কিমান যুগৰ কিমান বছৰীয়া এইটো পুৰণি ইটা আচ্ছা 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 মানে এটা এনেই আপোনাৰ অনুমানিক কিমানমান বছৰ হ'ব লাগে মানে কিমান বছৰ হ'ব লাগে 600 বছৰটো ওপৰেই হয়
মানে বছৰ হ'ব ১৭ বছৰতে আহোম হয়, ইমান হয়। কিমান বছৰ হ'ব আৰু এতিয়ালৈকেতো 800 বছৰ বা 900 বছৰ 1000 বছৰটো হ'লেই হ'ল 400 বছৰ ক'ব নোৱাৰি মানে গোটেই গাঁওখনৰ ঘৰুৱা দল কিমান চনত স্থাপিত কৰিছিল মানে তাৰ নেক্সট যিবিলাক জেনেৰেশ্যন আছিলে আমাৰ ককা দেউতা আজু ককাহঁত আছিলে তেওঁলোকৰ কোনো মানে এই দলটো মানে আগতে হাবি আছিলে গোটেই অঞ্চলত হাবি আছিলে হাতী আছিলে হাবি কাটি মানে বিশেষকৈ মানে দলটো মানে তাত দেখিলে ৰাইজে তাত মানে আগতে গোটেই হাবি গুহা আৰু কিবা কিবি ধেৰ জেগা আছিলে মানে চব হাবি আছিলে জংঘল আছিলে এৰিয়াটো না ৰাইজে মাটি কাটি মানে মুকলি কৰি পিনি দেখিলে তাতে ডিমা স্থানত মানে পূজা পাতল কৰি এই জেগাটো না আৰু তেনেকুৱা কিবা বস্তু থাকিলে নি বাৰু যেতিয়া খনন কাৰ্য চলাওঁতে মই প্ৰায় দেখিব এজন মানে ইয়াতে মাটি টেকেলি আচ্ছা তেতিয়া দিনৰ বস্তু মানে জাষ্ট আচ্ছা 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 তেতিয়া আৰু তেতিয়াহ'লে কিছু বস্তু থাকিব পাৰে খনন কাৰ্য চলালে যেনেকৈ আপোনাৰ শিৱসাগৰত যেনেকৈ শিৱলিংগ ওলাইছে হয় হয় ওলাব পাৰে হয় হয় ঠিক আছে আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল হয় 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 ঠিক আছে দোস্ত এয়া দেখিছে এয়া হৈছে এটা শিৱ মন্দিৰ আৰু এই ঐতিহাসিক স্থানতে আমাৰ কি কৰি আছিলে ঘুগুৰি ইয়াত প্ৰাৰ্থনা কৰিছিলে নহয় জানো আছিলে মানে বহুত আছিলে আচ্ছা আচ্ছা আছিলে ন তেওঁ মৃত্যু মানে হোৱাৰ পাছতে বেমাৰ হোৱাৰ কাৰণে যি বেমাৰ বিধি আছিলে তেওঁ মানে মৃত্যুবৰণ কৰিলে হয় হয় সেই অনুপাতে তেওঁৰ পুত্ৰ চুধাংফাৰ নামৰ এজন ৰজা আছিলে সেই চুধাংফাৰ মাকৰ স্মৃতিতে ঘুগুহা দৌলটো নিৰ্মাণ কৰিছিলে প্ৰায় ক'ব নাই 18 শতিকামান আগৰ হয় 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 ঠিক আছে ধন্যবাদ তো ইয়াত দেখিছে ইয়াত পূজা চব খুব ধুনীয়াকৈ হয় আৰু এইটো হেৰি নহয় জানো দবাটো হয় 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 তো একচুৱেলি ঘৰটো এইটো আছিলে নহয় জানো ভিতৰলৈ আছিলে তো দোস্ত অলপ আন্ধাৰ হ'ব মই আপোনালোকক যিমান পাৰোঁ পোহৰ কৰিবলৈ একচুৱেলি দোস্ত দেখিছে মই একচুৱেলি বেলেগ মোবাইল এটাৰ পৰা লাইটিং কৰিছোঁ একচুৱেলি আপোনালোকে ষ্ট্ৰাকচাৰটো চাওক এতিয়া দিনৰ ষ্ট্ৰাকচাৰ আৰু বাহিৰত এইধৰণে যায় আৰু ইয়াৰ এটা বৃহৎ এটা গম্ভীৰ্য আছে এখন দল আৰু ওপৰটো এই ধৰণৰে এতিয়া দিনৰ চাওক এতিয়া দিনৰ এই বস্তুটো দেখিছে ষ্ট্ৰাকচাৰটো চাওক আপোনাৰ ষ্ট্ৰাকচাৰটো আছিলে তো দোস্ত আপোনালোকে সকলো কথাবিলাক খুব ধুনীয়াকৈ শুনিছে আমাৰ প্ৰাঞ্জল গগৈৰ পৰা তেখেতে যিহেতু ইয়াৰে বাসিন্দা আৰু মই যিমান পাৰোঁ সকলো কথাখিনি ক'লোঁ এতিয়া আমি বৰ্তমান মই আপোনালোকক দেখাবলৈ যাম কুঁৱৰী বিল তেখেত য'ত ধৰক নিজৰ পাৰ্চনেল কিছুমান ধৰক গা ধুইছিলে আৰু কিমান পচন বা কিবা বিবাদ আছে তাত কথা আছে আচ্ছা 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 তেওঁ নিজৰ কিছুমান ধৰক পাৰ্চনেলি যিখিনি কাম কৰিব লগা আছিলে সেইখিনি ইউজ তাত কৰিছিলে আৰু কুঁৱৰী বিলটো য'ত আছে সেই বিলটোলৈও এতিয়া আমি তালৈ গৈ আছোঁ তো দোস্ত লেটছ গ' তো দোস্ত ঘুগুহা দলৰ পৰা কিছু দূৰ আগবাঢ়ি আহি যিটো কুঁৱৰী বিল সেই কুঁৱৰী বিললৈ আহিছোঁ আৰু তাৰ পৰা এই কুঁৱৰী বিললৈ কমচে কম ধৰক 3 বা 4 মিনিট লাগে আৰু যিহেতু অলপ ভিতৰৰ কাৰণে মই আপোনালোকক এই জেগাত আহি পাইছোঁহি আৰু এই জেগাটো মই এতিয়া আপোনালোকক দেখাম যিটো আমাৰ কুঁৱৰী বিল যিটো ঘুহু কুঁৱৰী ইয়াত বৰ্তমান এই বিলখন আছিলে আৰু এই বিলখন মই আপোনালোকক দেখাম দূৰ দূৰণিলৈকে চাওক দেখিছে এই দূৰ দূৰণিলৈ এই বিলখন হৈছে কুঁৱৰী বিল
ধুনীয়াকৈ। আৰু বিশেষ আৰু এটা কথা কি, ইয়াৰ যিটো ঢাপ বহুত ওখলৈকে আছিলে, কিন্তু ইয়াত বানৰ প্লাবিত হোৱাৰ কাৰণে সকলো বস্তুখিনি কি হৈ গ'ল, মানে খহি গৈছে। তথাপিও এতিয়াও বহুতখিনি ওখ হৈ আছে। আৰু বিলখন যদি মই ভালদৰে আপোনালোকক এবাৰ দেখাওঁ, তো আপোনালোকে খুব ধুনীয়াকৈ চাই লওক। দোস্তো, আকৌ এবাৰ নমস্কাৰ সকলোলৈ। আৰু বিশেষকৈ মই আপোনালোকক যিহেতু 2 ছেকেণ্ড আগত মই আপোনালোকক কৈছিলোঁ যে যিটো বিল, কুঁৱৰী বিল, মানে মই এতিয়া বৰ্তমান ঘুগুহা দলৰ যিটো কুঁৱৰী বিল, আৰু বৰ্তমান মই এই অঞ্চলৰ আমাৰ লগত আজি আছে চাও মানিক চন্দ্ৰ গগৈ, তেখেত হ'ল অধ্যক্ষ। মই ছোৱালী হাইস্কুলৰ প্ৰশিক্ষক আছিলে, ৰিটায়াৰমেণ্ট। হয় হয়, অৱসৰপ্ৰাপ্ত প্ৰশিক্ষক। হয় হয়। তো নমস্কাৰ আপোনালৈ। নমস্কাৰ। তো যিহেতু বৰ্তমান আজি মই আপোনালোকৰ এই অঞ্চলত আহি দেখিলোঁ যে যিটো কুঁৱৰী বিল, এই কুঁৱৰী বিল সম্পৰ্কলৈ আপুনি কি বাৰ্তা আমাৰ ভিউৱাৰ্ছলৈ পঠাব, আৰু কি কি ডেভেলপমেণ্ট হ'ব লাগে এই ক্ষেত্ৰলৈ অলপ জনাব। এতিয়া আপুনি মোৰ পৰা 2-1 কথা জানিবলৈ বিচৰাৰ কাৰণে মই আপোনাক ধন্যবাদ দিছোঁ। কথাটো হ'ল, এইটো অঞ্চল বিশেষকৈ ধেমাজি জিলাৰ পশ্চিম ধেমাজি, পশ্চিম ধেমাজি এটা অঞ্চল। এই পশ্চিম অঞ্চলটো আৰু লখিমপুৰ জিলাৰ সীমান্তৱৰ্তী এটা অঞ্চল। মানে ধেমাজি আৰু লখিমপুৰ এইটো জাষ্ট সীমান্তৱৰ্তী মানে। আচ্ছা আচ্ছা, এইটো মই সীমান্তৱৰ্তী অঞ্চলতে আছোঁ। হয় হয়। আৰু সেই অঞ্চলতে এতিয়া ঘুগুহা দৌলটো অৱস্থিত। হয় হয়। আৰু ঘুগুহা দৌলৰ লগত কুঁৱৰী বিলৰ এটা বুৰঞ্জী প্ৰসিদ্ধ, বুৰঞ্জী প্ৰসিদ্ধ ইতিহাস প্ৰসিদ্ধ এটা মতবাদো আছে। আৰু আমি যেতিয়াৰ পৰা জানো, জনাৰ আহোমতে 2 ক'ব পাৰিম। ক'ব পাৰিব। গতিকে এতিয়া আপুনি ইয়াৰ আগতে হয়তো পৰিৱেশ সম্পৰ্কে 2-4জনৰ পৰা মতামত আনিছে। তেখেতসকলৰ মতামতটো কেনেধৰণৰ মইতো জানিবলৈ নাপালোঁ। গতিকে প্ৰাসংগিকতাটো কথা হোৱাটো মই কামনা নকৰোঁ, কাৰণ তেওঁলোকৰ যুক্তিযুক্ততা আছে। গতিকে কুঁৱৰী বিলখন মানে বুলি কওঁতে আমি প্ৰথমতে আমাৰ মনত এটা ভাৱ আহে, আমি প্ৰথম অৱস্থাত বুজি পোৱা নাছিলোঁ যে কুঁৱৰী শব্দটো কি হ'ব। আচ্ছা আচ্ছা, মই ধৰি লৈছোঁ মোৰ নিজস্ব চিন্তাধাৰাৰ যোগেদি অন্ততঃ কুঁৱৰী বিলৰ ইতিবৃত্ততাৰ দিশলৈ সোমোৱাৰ আগতে কুঁৱৰী শব্দটোৰ তাৎপৰ্যৰ ওপৰত মই বিশেষ গুৰুত্ব দিলোঁ। আচ্ছা আচ্ছা, কুঁৱৰী কোন আছে, ঘুগুহা দৌল কেনেকৈ, ঘুগুহা দৌলটো কেনেকৈ আছে, এইটো কথা একেবাৰে ধেমাজি জিলাৰ ভিতৰত জিলাখনৰ ঐতিহাসিক কেইটামান বস্তু আছে, যিকেইটা বস্তুৰ ওপৰত ধেমাজি জিলাখনৰ গৌৰৱ আছে। ধেমাজি জিলাৰ গৌৰৱৰ লগতে অসমৰে এটা গৌৰৱ আহিল। সেই সূত্ৰে ধেমাজি জিলাখনত আটাইতকৈ বিখ্যাত বস্তুটো হৈছে আমাৰ এতিয়া বৰ্তমান অৱস্থাত যাৰ লৈ ৰাইজ উৎকণ্ঠিত, ৰাইজ আগ্ৰহী, সেয়াই হৈছে হাবুং। হাবুঙৰ পাছতেই এই ঘুগুহা দৌল। আচ্ছা, হাবুঙৰ আৰু আপোনাৰ ঘুগুহা দৌল, হাবুংখনক লৈ আমাৰ বৰ্তমান সকলোৱে জানে যে দ্বিতীয় ৰাজধানী, নহয় জানো? সকলোৱে জানে বুলি কোৱা আগতেই এষাৰ কথা ক'বলৈ গ'লে সকলোৱে নাজানে। সকলোৱে জানিবলৈ ব্যৱস্থাটোহে এতিয়া পালে। কেনেকৈ পালে? ইয়াৰ ইতিবৃত্তটো আছে। কিন্তু মই একেষাৰতে এষাৰ ক'লে ভুল হ'ব যে হাবুঙতকৈ ঘুগুহা দৌলটো পাছৰ ইতিবৃত্ত কম নে হাবুঙৰ কথা কম। কিন্তু ঘুগুহা দৌলৰ যিটো অৱস্থিতি, দৌল যিটো দৌলৰ 8কোণীয়া যিটো আপোনাৰ ইটাবিলাকে নিৰ্মিত কৰা যিটো প্ৰতিষ্ঠিত যিটো এতিয়া বৰ্তমান অৱস্থাৰ, সেই অৱস্থাটো যদি অধ্যয়ন কৰে
চায় তেতিয়াহ'লে একো নকলেও হ'ব। আপুনি নিজে বুজি পাব যে এই বস্তুটো ৰজাঘৰৰ দিনত আহোম ৰাজত্ব কালত নিৰ্মিত এইটো এটা দৌল। দৌলটোৰ নাম হ'ল ঘুগুহা। আচ্ছা, ঘুগুহা দৌলৰ লগত কুঁৱৰীবিলৰ কি সম্পৰ্ক আছে? প্ৰশ্ন আহিলে সেইটোৱেই। হয়, ঘুগুহা দৌলটো হ'ল এটা ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ আহোম ৰজাৰ নিৰ্মিত দৌল বুলি এটা দৌল আছে। কিন্তু বুৰঞ্জী সম্পূৰ্ণ ইয়াৰ পুংখানুপুংখ ব্যাখ্যাৰ কিতাপত পোৱা নাযায় বুলি বহুতে মন্তব্য কৰা আলোচনীবিলাকতো পঢ়িবলৈ পাইছোঁ। আচ্ছা, লিখিছোঁ ৰূপত। কিন্তু এষাৰ কথা কোৱা ভুল হ'ব যে বুৰঞ্জীয়ে নিমাত বুলি কোৱা ভুল হ'ব। আচ্ছা, হয়তো তথ্যভিত্তিক কিছু হয়তো লিখনি বা ইয়াক আউটলুকলৈ নিয়া জনসাধাৰণৰ মানে প্ৰচেষ্টা যুগসূত্ৰ এনেকুৱা নাথাকিব পাৰে। সেইকাৰণে হয়তো লিপিবদ্ধ ৰূপত প্ৰকাশ নাপাব পাৰে। তেনেকুৱা কিছু ক্ষেত্ৰত এই অঞ্চলটো ৰাইজৰ যিটো শৈক্ষিক মণ্ডলৰ আগ্ৰহী ব্যক্তিৰ কিছু কিছু সাক্ষাৎকাৰৰ পৰাও পোহৰলৈ নোযোৱাটো এটা কাৰণ হ'ব পাৰে। যেই নহ'ব যে আপুনি যেতিয়া সুধিছে, মই কুঁৱৰীবিলৰ সম্পৰ্কতে আপুনি সুধিছে। হয়, কুঁৱৰীবিলখন জনাৰ আগতে মই আপোনাক ঘুগুহা কথাটো ক'বলৈ আহিছোঁ। ঘুগুহা বুলি কওঁতে ঘুগুহা দৌলটোৰ কথা ক'ব লাগিব। দৌলটো কিহেৰে নিৰ্মিত, কি ইটাৰ নিৰ্মিত, কেনেকৈ নিৰ্মিত, চৌহদটো কেনেকুৱা, এই সম্পৰ্কে আপুনি আগতে জানিব লাগিব। হয়, ঘুগুহা দৌলৰ লগত কুঁৱৰীবিলখন সম্পূৰ্ণ এটা একেবাৰে ওতঃপ্ৰোতঃ জড়িত বুলি ধৰিব পৰা আচলতে গৱেষকসকলে ধৰি ল'ব পাৰিছে। ইয়ালৈ আহিলে তাৰ অৱস্থিতিটো আৰু ইয়াৰ বুৰঞ্জী ইতিবৃত্ততাৰ ব্যাখ্যা আমাৰ দেউতাসকলৰ পৰাই তেওঁলোকে এইবিলাক কালেক্ট কৰিব পাৰিছে। আৰু মই তেওঁলোকৰ পৰাই দেউতাসকলৰ পৰাই আৰু মই যেতিয়াৰ পৰা অকণমান কথা দুআষাৰ বা লিপিবদ্ধ ৰূপত বা মানে সমাজ ব্যৱস্থাটোৰ লগত যুগত ৰাখি অলপ চিন্তা চৰ্চাৰ মাধ্যমত যাব বিচাৰিছোঁ, তেতিয়াৰ পৰাই ইয়াৰ বুৰঞ্জী ইতিবৃত্ততাৰ ওপৰত বেছি দহলৈ সোমাই যাবলগীয়া হ'ল। সোমাই যাব যাওঁতেই ঘুগুহা দৌলৰ ইতিবৃত্ততাটোৰ সম্পৰ্কত বামুণী কোঁৱৰ চোৰাংখাৰৰ কথাটো অলপ উল্লেখ হ'লে আমি পাইছোঁ। পোৱাৰ লগে লগে তাৰ আঁতিগুৰি বিচাৰি যাওঁতেই যে কুঁৱৰীবিলখন সমীপৱৰ্তী প্ৰায় 1.5 কিলোমিটাৰমান হ'ব। 1.5 কিলোমিটাৰমান হ'ব দূৰত্বটো কুঁৱৰীবিলখন অৱস্থিত। হয়, কুঁৱৰীবিলৰ চৌহদটো দেখিছে আপুনি, কেইবাপৰাও মাটিৰ ব্যাসাৰ্ধ আছে। হয়, কুঁৱৰীবিলখনৰ কিন্তু মানে মোটামুটিকৈ ক'বলৈ গ'লে কুঁৱৰীবিলখনৰ এটা মহত্ব আছে। কি মহত্ব আছে? মহত্বটো হ'ল কুঁৱৰীবিলখন যিটো এটা পানীৰ গভীৰতা, এই গভীৰতাটো একেবাৰে এনেকুৱা এটা ষ্টেজত মানে খোৱালিও লৈ থাকেগৈ, নুশুকায়ো নাবাঢ়ে। আৰু দুটা তলা আছে বুলি আমাৰ ৰাইজে কয়, স্থানীয় ৰাইজে দেউতাসকলেও কয়। দুটা মানে বহুত ডাঙৰ ডাঙৰ মাছৰ তাত স্থল, তলত কিন্তু এটা তৰপ আছে, তৰপৰ মাজত তলত মাছবোৰ সোমাই থাকে। বহুত ডাঙৰ ডাঙৰ মাছ নাই, কিন্তু মাছ নাপায় নাই তেনেকৈ। আচ্ছা আচ্ছা আচ্ছা, মাছ নহয়, এইটো ডাঙৰ মাছটো বহুত ডাঙৰ ডাঙৰ মাছ। যিবিলাক মাছ এইটো কেনেকৈ সোমাই আছে, ঠাৰৰ পৰা টান যদিও এতিয়া ঠাৰ ক'বলৈ মানে এতিয়া আৰু ঠাৰ ক'বলৈ মানে স্থানীয় ৰাইজ নহয়, বহুতেই চিন্তা চৰ্চাত উপনীত হৈ পৰিলে যে সেই যি তৰপ পানী থাকে ওপৰৰ তৰপত আৰু পলেপ এটা আছে, পলেপটোত ডাঙৰ ডাঙৰ প্ৰকাণ্ড জাতৰ তাত নেক্সট এটা তৰপ আছে। আৰু সেই মাছবোৰ ওপৰলৈ ওলাই মানে আপোনাক দেখাই কৰে, এনেই আপোনাৰ মানে মাছ আছে বুলি ৰাইজক জনাবহে পাৰে, কিন্তু মাৰিলেতো নাপায়, বিচাৰি নাপায়। কিন্তু এই তৰপত যেতিয়া সোমাই থাকে তেতিয়া তেনেকুৱা ধৰণৰ মাছ কাছবিলাক মানে উলিয়াব পৰা ব্যৱস্থাটো নাথাকে। সেইটো এটা মহত্ব। বিশেষকৈ আৰু এটা কথা মনলৈ আহিছে, যিহেতু মই ইটাটো অলপ ভালদৰে চাইছোঁ, ইটাটো যিহেতু কিমান বছৰ পুৰণি হ'ব পাৰে আপোনাৰ এটা অনুমানত কওকচোন। এতিয়া 1228 খ্ৰীষ্টাব্দৰ চালুং চুকাফাৰ যিটো আগমন, সমাজত্বৰ মানে এই মংগল চুংখাম মানে সোণালী শস্যৰে ভৰা এই অসমখনৰ যিটো অৱস্থিতি, তেতিয়াৰ পৰাই দৌল ধেমালিবিলাক নিৰ্মাণ কৰা কাৰ্য বুৰঞ্জীয়ে ইতিহাসত কৈ আছে। বুৰঞ্জীয়ে আমাৰ মনীয়ে কৈছে, চৰাইদেৱে কৈছে, মাঘ নদীলৈ লখিমপুৰ মাঘ নদীলৈ কৈছে, নহয় জানো? ঠিক তেনেকৈ ঘুগুহা দৌলেও আমাৰ ধেমাজি জিলাত কৈছে। গতিকে এতিয়া কিমান
সলনি হ'ব এই কথাটো আপুনিও অনুমান কৰি ল'ব পাৰে, মই নকলেও হ'ব। গতিকে আৰ্লি ষ্টেজ আহোম ৰাজত্বৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই এই যিখিনি আইক'লজি পুৰাতত্ত্ব বিভাগৰ মানে যিবিলাক কনষ্ট্ৰাকশ্যন চলিছিলে ৰজাৰ দিনত, সেই কনষ্ট্ৰাকশ্যনৰ লগত এই ঘুগুহা দৌল নিশ্চয় জড়িত হৈ আছে। ইয়াত কনষ্ট্ৰাকশ্যনটো ইয়াত কুঁৱৰী ব্যৱহাৰটোৰ কথা কৈছিলে, ঘুগু কুঁৱৰীৰ কথা কৈছিলে, ইয়াত ঘুগু কুঁৱৰীৰ কাৰণে ঘুগুহা দৌল হৈছে। আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ধৰক এতিয়া ইয়াৰ পৰা হাবুং কিমান দূৰ? ঘুগুহা দৌলৰ পৰা হাবুঙলৈ কিমান ডিষ্টেঞ্চ আছে? এতিয়া ডিষ্টেঞ্চটো যদি কাঁড়ডাল মাৰি পঠিওৱা যায় ডিষ্টেঞ্চটো কম। আচ্ছা। কিন্তু ঘুগুহা দৌলৰ পৰা যদি এতিয়া যিবোৰ ৰাস্তা কনষ্ট্ৰাকশ্যন কৰিছে, কনষ্ট্ৰাকশ্যনৰ ৰিপৰ্টৰ মতে নিয়াৰেষ্ট 5 কিলোমিটাৰ ডক্টৰ খায়েদি ৰাস্তা নিৰ্মাণ হৈছে আৰু তেনেধৰণে গৈ গৈ হাবুঙত হৈছে। এতিয়া হাবুঙৰ ঘুগুহা দৌলৰ যুগসূত্ৰ একেবাৰে এটা ৰাস্তাই বুলি ক'ব পৰা নাযায়। ইয়াক এতিয়া বৰ্তমানৰ যিটো আলি পদূলি ব্যৱস্থা চলিছে, চৰকাৰ যদি চেংচন কৰোৱাই সুগম কৰি তুলিছে যুগত ৰখাৰ কাৰণে, সেই দৃষ্টিভংগীৰ পৰাহে এতিয়া পোহৰলৈ আহিছে। তো দোস্ত, আপোনালোকে সকলো কথাখিনি বুজিছে যে বৰ্তমান ঘুগুহা দৌল আৰু আমাৰ যি হাবুং ডিষ্টেঞ্চটো হ'ল কম নহ'লেও 5 কিলোমিটাৰ্ছ। আৰু আপোনালোকে এই কথাবিলাক শুনিছে যে ইটাৰ কথা, আপোনালোকে এবাৰ নিজে আহি চাব লাগিব। কাৰণ যিসকলে, মই আৰু এটা কথা আপোনালোকক এতিয়া ক'ব বিচাৰিছোঁ, আপোনালোকৰ যিসকলৰ কুৱেশ্যনছ থাকে কমেণ্টছত দিব। এই সকলো কথাখিনি মই আপোনালোকক আৰু যিমান পাৰোঁ আনচাৰ দিবলৈ চেষ্টা কৰিম। বিশেষকৈ মই আকৌ আহিছোঁ আপোনাৰ ওচৰলৈ। এতিয়া বৰ্তমান এইখন গাঁও হৈছে ঘুগুহা গাঁও, নহয়নে? আৰু এই ঘুগুহা গাঁৱত ধৰক আপোনালোকৰ নিজে কাষত যিহেতু এটা ঘুগুহা দৌল আছে, ইয়াৰ আৰু ডেভেলপমেণ্ট লৈ আৰু কি আনিব বিচাৰিছে? আনিবলৈতো আমি বিচৰাৰ ক্ষেত্ৰত ইচ্ছা কৰিলেতো নহয়। হয়। আচল কথাটো হ'ল এই আৰ্কিঅলজি ডিপাৰ্টমেণ্টটোত বা পুৰাতত্ত্ব বিভাগৰ ফালৰ পৰা এই পুৰণা কীৰ্তিচিহ্নবিলাকৰ ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে গভৰ্ণমেণ্টৰ ষ্টেপ, সেই ষ্টেপবোৰহে কাম কৰিব, নহয় জানো? গতিকে তেখেতসকলৰ দৃষ্টিত, চৰকাৰৰ দৃষ্টিত, আৰ্কিঅলজি চৰকাৰসকলৰ দৃষ্টিত মই আপোনাক সুধিছোঁ যে আপুনি কি ইয়াত প্লাছ কৰি এই উন্নয়ন কৰাৰ আপোনাৰ মনত ভাৱ জাগৃত হৈছে, আপুনি আমাক জনাবহে লাগে এই বস্তুটো কেনেকৈ থাকিলে। আজিলৈকে দেখিলে এই বস্তুটো বহুত দিনলৈকে পোহৰলৈ যোৱা নাছিলে, আলোচনালৈ যোৱা নাছিলে। আলোচনাই অগাধ অৰণ্যৰে আবৃত্ত মাজৰ পৰা এই ঘুগুহা দৌল ওলাইছে। সমবায় ভিত্তিত এই অঞ্চলৰ ৰাইজে মাটিখিনি খেতি কৰাৰ কাৰণে মাটিখিনি ওলোৱাৰ কাৰণে ঘুগুহা দৌলটো পোহৰলৈ আহিলে। আৰু পোহৰলৈ অহাৰ লগে লগেই আহ যাহৰ সুবিধা হ'ল, য'ত মানুহৰ সমাগম হয়, য'তেই পোহৰলৈ যেতিয়া বস্তু এটা যায় আৰু ইয়াৰ মহত্ব উপলব্ধ কৰিবলৈ জনসাধাৰণে অন্তত পালে সুবিধা। আৰু সেইমতে এতিয়া দৃষ্টিভংগী সেই তেতিয়াৰ পৰা গৈ বৰ্তমান অৱস্থাত এতিয়া মহত্বতা উপলব্ধ কৰি ৰাইজৰ সমাগম বেছি হৈছে। যেতিয়াই ৰাইজৰ সমাগম হ'ব, আস্থা যেতিয়া আহিব, ইম্পৰ্টেঞ্চ যেতিয়া দিব জনসাধাৰণে, ইম্পৰ্টেঞ্চ দিয়াৰ লগে লগে গুৰুত্বটো যেতিয়া বাঢ়ি যাব, তেতিয়াহ'লে তাত কেনেধৰণৰ উন্নীত পৰ্যায়ত নিয়া যায়, প্ৰত্যেকে নতুন নতুন চিন্তাধাৰাৰে আগবাঢ়িব চিন্তা চেষ্টা কৰে, নহয় জানো? গতিকে মই ভাবাত এই অঞ্চলটো জীৱিকা পাবৰ কাৰণে বুলি কথা নহয়, ধেমাজি জিলাখনৰ ঐতিহাসিক সম্বলসমূহ জীৱিকা পাবৰ কাৰণে যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ ভিতৰত 1 নম্বৰ হাবুংটো মই ক'লোৱেই, কিন্তু কৈছোঁৱেই। হাবুংটো মানচাৰ নগেন হাজৰিকা বুলি আমাৰ ধেমাজি জিলাৰ ADC তেখেত আছিলে। তেখেতৰ প্ৰচেষ্টাত, তেখেতৰ অধ্যৱসায়ী, তেখেতৰ জ্ঞানগত, তেখেতৰ চিন্তাধাৰাৰ যোগেদি এইটোৱে হৈছিল আহোমসকলৰ প্ৰথম ৰাজনীতি পাতিব বিচাৰিছিল বুলি কোৱা। আৰু তাৰ হাবুঙৰ মহিমাময়ী তেওঁৱেই উদ্ধাৰ কৰা। এতিয়া হাবুঙৰ যিটো ঐতিহ্য ক্ষেত্ৰটোক লৈ আগবাঢ়ি গৈছে, তাৰ কনষ্ট্ৰাকশ্যনটো গভৰ্ণমেণ্টৰ থ্ৰুৱেদি যেনেকৈ কৰিলে, এতিয়া তাত আমি যেতিয়া দেখিছিলোঁ এই হাবিৰ পৰা মাজৰ পৰা দৌলটো হেৰি হৈছে, ওলাইছে, ৰাজ্যৰ প্ৰচেষ্টাটো ওলাইছে, কিন্তু ইয়াৰ
যিখিনি মানে আপোনাৰ চৌহদটো ডেভেলপমেণ্ট পৰ্যায় এতিয়া জিলিকিব লাগে তাতকৈ আগতীয়াকৈ হাবুঙে জিলিকিছিল। হাবুং জিলিকাৰ কাৰণটো হ'ল এতিয়া মানুহে অলৌকিকতাৰ এটা দিশ তাত পূজা পাৰ্বণ ইত্যাদি ইত্যাদি তেনে বুলি ঢকুৱাটো যে অলৌকিকতা নাই এই কথাটো কৈ যোৱা নাই। কিন্তু জনসাধাৰণৰ মাজত প্ৰচাৰ জনসাধাৰণৰ মাজত যিহেতু বহুত প্ৰচাৰ হৈ গৈছে। হাবুঙৰ কনষ্ট্ৰাকশ্যনটো গভৰ্ণমেণ্টে যেতিয়া কৰিছে কৰাৰ লগে লগে তাৰ এটা বিউটিফিকেশ্যনটো এতিয়া যিখন অৰণ্য আছিলে হাবুংটো ভূগত লোৱা আশে পাশতকৈ বহুত বেছি অগাধ অৰণ্য আছিল। সেই অৰণ্য ভাগে এতিয়া তাত টাউনৰ ইষ্টাব্লিছ হৈছে। নগৰৰ পৰিৱেশ এটা তাত পৰি আহিছে। নগৰৰ পৰিৱেশ এটা তৈয়াৰ হোৱাৰ লগে লগেই তাত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান বুলি নকওঁ মই ব্যৱসায়ী মহলৰ দোকান বজাৰবিলাক তাত ইষ্টাব্লিছ হৈছে। য'ত দোকান বজাৰ ইষ্টাব্লিছ হ'ব প্ৰেক্টিকেলি মানুহে কিছু কিছু বস্তুৰ কাৰণে ভাবি আছে তাত নিশ্চয় জানিব গৈছে মেলিছে। যোৱাকালি মই তাৰ পৰা আহিছোঁ। হাবুঙৰ চৌহদটো মানে ইমান উন্নয়নৰ দিশলৈ আগবাঢ়িলে ধেমাজি টাউনক এটা সময়ত হাবুং মানে হাবুং টাউনখনে হাবুং এখন টাউন বুলি ধৰিলোঁ চেৰপেলাবলৈ গৈ আছে তাত ৰ মেটেৰিয়েলছ কিছুমান কেঁচা সামগ্ৰী কিছুমান ধৰা পৰিছে হাবুঙত। এই অঞ্চলটো গোটেইটো এটা বিশেষকৈ কৃষিজীৱী এটা অঞ্চল, বানপীড়িত এটা অঞ্চল, বহুত দিনত লুকাই থকা এটা অঞ্চল। হাবি জংঘল ভাঙি দিলে পোহৰ আহিছে, বহুত বস্তুটো ওলাইছে। তেওঁলোকৰ ওলাই অহা বস্তুবিলাক এতিয়া বজাৰখনলৈ উলিয়াই দিয়া স্থল হিচাপে মেডিয়া হিচাপে হাবুং এৰিয়াটো পালে নহয়। গতিকে তাত সুন্দৰ সুন্দৰ বস্তুবিলাকৰ তাত মানে এটা পৰিৱেশ আহিছে, ৰাইজে দেখিবলৈ সুবিধা পাইছে, এইবিলাক বস্তু পাই আছে। তো দোস্ত আপোনালোকে সকলো কথাখিনি শুনিলে আৰু খুৰা আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল। ধন্যবাদ আপোনালোকক অনাৰ কাৰণে। হয় আপোনালোকে বিচাৰিছে যিটো আমি এইটো ভাল পাওঁ। আমাৰ অঞ্চলবিলাকত কি কি বস্তু লুকাই আছে কেনেকৈ আমি জনোৱাৰ মিডিয়াটো আমাৰ কাৰণে সুবিধা নহয়, আমাৰ কানেকশ্যন নহয়। যিসকলে এই কানেক্টেড কৰি আমাৰ ওপৰত ইনফ্লুৱেঞ্চ দি দুআষাৰ বাক্তব্য বা দুআষাৰ কথা জানিব বিচাৰিছে তেওঁলোকক আমি নকৰিয়ে তেওঁলোকক ধন্যবাদ আমাৰ কাৰণে তেওঁলোক ধন্যবাদ পাছ কৰা। আৰু বিশেষকৈ এই মুহূৰ্তত আমাৰ যি গভৰ্ণমেণ্ট অফ আছাম বা আমাৰ টাই-আহোম ডেভেলপমেণ্ট কাউন্সিল যদি আপোনালোকে চাই আছে আপোনালোকে ধেমাজি ঘুগুহা দল আৰু বিশেষকৈ যিটো আমাৰ কুঁৱৰীবিধ লগতে লাগি আছে আপোনালোকে এবাৰ দৰ্শন কৰি আহক। যিহেতু মই আজি আহি খুৰাৰ লগত কিছু কথা পাতিলোঁ আৰু সকলো কথা আপুনি অনুমান কৰিব পাৰিছে। তো ঠিক আছে খুৰা, আজিলৈ ইমানতে এতিয়া কথাটো শেষ কৰিছোঁ। তো সকলোৱে ভালদৰে থাকক, আজিলৈ এৰিছোঁ। কিন্তু আৰু কিবা কথা ক'ব নেকি? আপোনাৰ ধন্যবাদটো মই দিয়াৰ মুহূৰ্তটো দুটা কথা আকৌ ক্লাছ কৰিব বিচাৰিছোঁ। হ'ব বাইদেউ, মাজত সোমাই দিম বাৰু। তাৰমানে কুঁৱৰীবিলখনৰ ইতিবৃত্তটো সম্পূৰ্ণ আপোনাক কোৱা নহ'লতো। কুঁৱৰীবিলখনৰ ইতিবৃত্তটো সম্পৰ্কত সকলোৱে যোৱা আগমুহূৰ্তত মই দূৰৰ দুটা এটা কথা আপোনাক কৈ দিলোঁ। কোৱাৰ কাৰণে আপুনি সেই ক্ষেত্ৰত আপোনাৰ ধাৰণা যি লয় ল'ব। কিন্তু কুঁৱৰীবিল আৰু ঘুগুহা দল যে ওতঃপ্ৰোত সম্পূৰ্ণ কানেক্টেড এটা বস্তু সেই কথাটো কিন্তু প্ৰকাশ পাব লাগিব। আৰু কুঁৱৰীসকলে যে গা ধুবলৈ যোৱা এখন বিল ঘুগুহা কেনেকৈ হ'ল, ঘুগুহা দলৰ পৰা আহি কুঁৱৰীবিল কেনেকৈ পালেগৈ? আচ্ছা, মোক এটা আপুনি কথা জনাওকচোন। যিহেতু ঘুগুহা দল কুঁৱৰী নহয় জানো, তেখেতৰ যিজন আমাৰ আহোম ৰজা আছিল, আহোম ৰজাজনৰ নাম কি আছিলে? বামুণী কোঁৱৰ চোডাংখাৰ এজন ইংৰাজী বুলি কৈছে। বামুণী কোঁৱৰ চোডাংখাৰ ঘুগুহাৰ কুঁৱৰীৰ ল'ৰা নে বস্তুটো ৰজা বেলেগ আছে। আপুনি বুৰঞ্জীলৈ যাব লাগিব। আৰু মইতো বুৰঞ্জীবিদ নহয়, আৰু মইতো সম্পূৰ্ণ তথ্য সম্পূৰ্ণ আপোনাৰ এইটো সত্য বুলি মইতো আপোনাক ক'ব নোৱাৰিম। কেলৈ যিটো আমাৰ লোকালোকিকভাৱে আমাৰ দেউতাসকলৰ মৌখিকভাৱে প্ৰচলিত মানে কথা সেই তাৰ ওপৰত ভিত্তি কৰি কথা ক'বলগীয়া হৈছে যে ঘুগুহা এতিয়া ঘুগু কুঁৱৰী আপোনাৰ বামুণী কোঁৱৰ চোডাংখাৰ দুগৰাকী ৰাণীৰ কথা কৈছিল।
দুগৰাকী ৰাণী নে এগৰাকী? দুগৰাকী হয় নেকি? গৰুকৈ আৰু বৰকৈ আচ্ছা আচ্ছা আচ্ছা। দুয়োগৰাকী এগৰাকীৰ নাম ভোগকৈ আছিলে। আচ্ছা, ইয়াত এটা পতন্ত্ৰ আছে, যিটো পতন্ত্ৰ পৃথিৱীৰ আলোচনীবিলাকত প্ৰকাশ পাইছে। আচ্ছা আচ্ছা আচ্ছা। চোৰাং পাহাৰত নিৰ্মিত এই দৌলটো মাক ভোগকৈ স্মৃতি ৰক্ষাৰ্থে নিৰ্মাণ কৰা হৈছিল। মাকৰ স্মৃতি ৰক্ষাৰ্থে নিৰ্মাণ কৰা হৈছিল, এইকাৰণে নিৰ্মাণ কৰিবলগীয়া হৈছিল। যেতিয়া ত্যাগ সামঠি হৈছিল আহোম ৰজাৰ এটা ত্যাগ সামঠিৰ নাম ৰজা, তেওঁ এই ত্যাগ সামঠিৰ ৰজা আছে। ত্যাগ সামঠিৰ ৰজাৰ দুগৰাকী ৰাণী। আচ্ছা, দুগৰাকী আপুনি এই কথাটো কৈছে। দুগৰাকী ৰাণী আছে। এগৰাকী ঘুগুকণে সৰু ৰাণী আৰু বৰ ৰাণী। হয় হয়, বৰ ৰাণী ঘুগুকণ। গতিকে এই পতন্ত্ৰটোৱে কয়, যিটো আপোনাৰ মানে প্ৰচলিত থিম, যিটো মানে আপোনাৰ ষ্টৰি এটা চলি আছে জনসাধাৰণৰ মাজত, যাৰ আৰামত আমি কথাকেইটা ক'বলৈ সুবিধা পাইছোঁ। আৰু কথাৰ প্ৰাসংগিকতাটো বহু মোৰ কথাকেইটাৰ লগত হয়তো কোনোবা এজন বিশেষ ডক্টৰেট মানুহ, ভাল শিক্ষিত মানুহজনৰ কথা পাৰ্থক্য হ'ব। কাৰণ মই সেই মানুহ ক'ব নাজানি পাৰোঁ। কাৰণ আমি গাঁৱলীয়া পূজা পৰিষদ ডাঙৰ হোৱা, আমি যিটো জানো মোটামুটি কথা এটাহে জানো। গতিকে আমি যিটো লোকালোকভাৱে প্ৰচলিত এই বাক্যটো আপোনাক ব্যৱহাৰ কৰিব বিচাৰিছোঁ যে দুগৰাকী ৰাণীৰ ভিতৰত সৰু কুঁৱাৰী বৰ কুঁৱাৰী ত্যাগ সামঠিৰ ৰজাৰ দুগৰাকী ৰাণী আছিলে। দুগৰাকী ৰাণী এটা পতন্ত্ৰ এটা আছে। আচ্ছা, সগৰ্ভা আছিলে সৰু সৰু পুত্ৰ সন্তান জন্ম হোৱাৰ সম্ভাৱনা থকাৰ পাছতো চক্ৰান্তত ত্যাগ সামঠিৰ ৰজাই তেওঁ সেই যুদ্ধখনত কিন্তু বুৰঞ্জীয়ে যি নক'ব লাগে, এখন যুদ্ধ মানে কি দমন কাৰ্য যুদ্ধত তেওঁ ব্যস্ত হোৱাৰ কাৰণে দায়িত্বটো মন্ত্ৰী বিষয় বিভাগসকলৰ হাতত দি গৈছিলে। আচ্ছা, তেতিয়া মন্ত্ৰী বিষয় বিভাগসকল দিওঁতে আমাৰ মন্ত্ৰী পত্নী বৰগোহাঁই বুঢ়াগোহাঁই বৰপাটোগোহাঁই এইখিনিয়ে আছিলে। বৰপাটোগোহাঁই পাছতে আহিছে। আচলতে বৰগোহাঁই আমাৰ ৰাজা মন্ত্ৰী বিষয় বিভাগ, তেওঁলোকে দেশ চলাইছিলে। ৰজাই তেওঁলোকে দায়িত্ব দিছিলে। আচ্ছা, তেতিয়া কি হৈছিলে, সেই তেতিয়া বিষয় বিভাগসকলৰ অন্ততঃ সেই সময়ত মানে ৰাজপাটটো উদং হোৱাৰ বুৰঞ্জীয়ে কৈছে। আহোম ৰাজপাটটো খালী হোৱা এটা গেপ পিৰিয়ড হৈছিল। সেই গেপ পিৰিয়ডখন পৰিচালনা কৰাৰ ক্ষেত্ৰত দুৰ্বলতা পোৱা হৈছিলে। ৰজা সুযোগ্য সন্তান বিচাৰি ঘূৰি ফুৰিছিলে ৰাজপাত্ৰ মন্ত্ৰী বিষয় বিভাগসকলে। তেতিয়া ঘূৰি ফুৰোঁতে এই বামুণৰ ঘৰত পুলি তালি ডাঙৰ হোৱাৰ কাৰণে তাক বামুণী পুৰ বুলি কয়। তেওঁ কিন্তু ত্যাগ সামঠিৰ ৰজাইহে পুতে। মই শুনিব পাইছোঁ, ধৰক কিছুমান আমাৰ আহোম মানুহ বামুণ হৈ গ'ল, কথাটো হয়নে? সেই কথা মই একেষাৰ আপোনাক ক'ব নোৱাৰিম। আচ্ছা, বামুণ হৈ গ'ল বুলি কোৱা হ'লে কিছুমান তথ্যটো আমি এই বামুণীপুৰৰ চোৰাংফাৰৰ পৰা অনুমেয় কৰিব পৰা যায় যে বামুণৰ ঘৰত পুলি তালি ডাঙৰ কৰিছিলে এই চোৰাংফা। সেইকাৰণে চোৰাংফা আহোমৰ মতে বামুণীপুৰ বামুণৰ ঘৰত পুলিতে তাৰ আগত কেনেকৈ তেওঁ আহিলে। সেই ৰাজপাট খালী হওঁতে সুযোগ্য ৰাজপাটখন পৰিচালনা কৰাৰ সুযোগ্য ব্যক্তি বিচাৰি মানে গোহাঁই আৰু বৰগোহাঁইসকলে মন্ত্ৰী বিষয় বিভাগসকলে ঘূৰি ফুৰিছিলে ৰাজপাটৰ বিষয়াক বিচাৰি। সেয়েহে গৰু চৰাবলৈ যোৱা অৱস্থাত এই চোৰাংফাক তেওঁলোকে লগ পালে। ৰাজ লক্ষণযুক্ত আৰু তেওঁৰ যত্ন বিধান্ত এটা কাহিনী আছে। কাহিনীটো মই আপোনাক এতিয়া ক'বলৈ বিচৰা নাই। তেতিয়াহ'লে ধৰক ঘুগুহা দলটো একচুৱেলি মানে ল'ৰাটোহে মাকৰ কাৰণে স্মৃতি হিচাপে বনালে, মানে মাকৰ স্মৃতি ৰক্ষাৰ্থে নিৰ্মাণ কৰিছিলে ঘুগুহা। সেইকাৰণে ঘুগুহা মানে ঘুগু কুঁৱৰী মাক আছিল চোৰাংফাৰ মাক। এতিয়া মানে মই ফাৰ্ষ্টত গেটৰ সন্মুখত যেতিয়া চাওঁ মোৰ মাইণ্ডত এইটো আহিছিলে যে ৰজাই বনাই দিছিলে নেকি, ধৰক যেনেকৈ তাজমহলটো আকবৰে বনাই দিছিলে নেকি মমতাজৰ কাৰণে, মই সেইটো ধাৰণা ভাবিছিলোঁ। কিন্তু কথাটো এতিয়াহে স্পষ্ট হ'ল। তাৰমানে এতিয়া চোৰাংফা বামুণীপুৰ ৰজাই আছিল। তেওঁ ৰাজপাট বিষয়াকৈ বৰমন্ত্ৰীসকলে আনি পিনে ৰাজসিংখন ধৰে, তেওঁ ৰজাই আছিলে। আৰু তেওঁ যেতিয়া মাক ভগু কৰি মৃত্যু হৈছিল, মৃত্যুৰ কাহিনী কৰি ৰোমান্টিক। দেউতাক যেতিয়া যুদ্ধলৈ গৈছিলে, যুদ্ধলৈ যাওঁতে তেতিয়া গৰ্ভাৱতী অৱস্থাত নদীত পুৱাই পোছা কাহিনী এটা আছে। আৰু সেই কাহিনীতে এই হাবুঙীয়া মানে বামুণে পালে।
ভৰাই মানে আচলতে নি পিনে তুলিডাল ডাঙৰ কৰিলে সেই কাৰণে তাক ইষ্টপুষ্ট এজন দেখি তেওঁক মাতি আনি ৰাজধানীখন বহুৱাই দিলে গতিকে বহুৱাই মেলি দেশ চলোৱা ব্যৱস্থা কৰিছিল আৰু তেওঁ নিজৰ মাত বুলি নিজে বুজি উঠি তেওঁ মাকৰ স্মৃতি ৰক্ষাতে গগৈ দৌলটো নিৰ্মাণ গুহা আৰু কুঁৱৰী সকলে আছিলে তাত কুঁৱৰী কেইগৰাকীয়ে তাত গা ধুবলৈ আহ যাহ কৰা আৰু গা ধোৱাৰ কাৰণে খান্দি দিয়া পুখুৰীয়ে আচ্ছা দোস্ত যিখিনি চাওক আজি ঘুগুহা দলৰ ওপৰত আপোনালোকে সকলো কথা বাৰ্তা শুনিলে আৰু বিশেষকৈ এইখিনি মুহূৰ্তত মই এতিয়া এৰিছোঁ তো সকলোলৈ নমস্কাৰ ঠিক আছে খুৰা